নিচিনা কাম কৰি দেখুৱাই দিয়ক সুগালি নিচিনা এটা যদি কাৰোবাৰ সাহস আছে দম আছে যে মই চেলেঞ্জ কৰিব দলং দুটা বনাই দিয়ক না মানে যে মই একচুয়ালি বিডিটিৰ মানুহ কিন্তু একচুয়ালি মই গৰিপুৰ থাকো দুবুৰীয়া আণ্ডাৰত থাকো হৈছে কি আমাৰ কিছুমান মিডিয়া আছে কেলা মিডিয়া বুলি কওঁ মই ভাল মিডিয়া নহয় হেতু কেলা মিডিয়া বুলি কোৱা হয় এই কেলা মিডিয়া বিলাক কি কৰে জানে নে হয় কেলা মিডিয়া বিলাক কোত কিবা এটা যদি ভুল হয় নেগেটিভ হেবিলাক ভাইৰেল কৰিব কৰি মানুহৰ মাজত বিভাজন লগাই দিব হাই গাজিয়া লগাই দিব বাজি থাকক নেগেটিভ সেন্টেন্সটো বজাব আসলতে কোত ঘটনা হয় কি হয় নহয় হেবিলাক নকৰাকৈ ডাইৰেক্টলি নেগেটিভটো বজাই মানুহক জেলত ভৰাই দিয়ে এই কেলা মিডিয়া বিলাক গতিকে হেতু মানে এই কেলা মিডিয়াৰ কাৰণে এইবিলাক বস্তুটো ভাইৰেল হয় বেছিভাগ সবাক মই কোৱা নাই সকলোকে আপোনালোকে বেয়া নালাগে যিবিলাক মানে কেলা মিডিয়া আছে কেলা মিডিয়া যিবিলাক টকাৰ বেছি ঘূৰি থাকে সেইবিলাক কথা কৈছো আমি মিডিয়া সব মিডিয়া নহয় মিডিয়া মানে কেলা মিডিয়া বিলাকে যায় তে কথাটো হৈছিল আজি যেটো আমি এটো বাদ দিম মদ খোৱা থাকিম মদ খাব লাগিব ধৰ্ম ত্যাগ কৰিব লাগিব আমাৰ পূজা আছে পূজা চাব লাগিব পূজাৰ কথা এটো কৈছে মই হেতু কথা বুজাবলৈ কৈছিলো লোকে সকলে জানে কি আছে মই হেতু নকও কেলা মিডিয়া বিলাকে তেনেকুৱা বজাই থাকক আৰু কেলা মিডিয়া কেনেমান বজাব পাৰে সুগালি ভিডিও বজাই থাকক মই আৰু ইমান নকও মদ খাওয়া আৰম্ভ কৰি দিম হৈ যাব হেতুৱে মই বিচাৰো বেলেগ আৰু নাই মই হেতু অপৰাধ আছিল আৰু মই অপৰাধী মই সবাইতো নাভাবো অনলি মন্দিৰত পাব লাগে দেখা পাব সুগালিক এইখিনি পলিটিক্স যেনেকুৱা কাম কৰি আছো কৰি দেখুৱাক না মই হাস্যকৰ কৰিলো কৰিছো তো তেনেকুৱা কৰি দেখুৱাক না সুগালি নিচিনা কাম কৰি দেখুৱাই দিয়ক সুগালি নিচিনা এটা যদি কাৰোবাৰ সাহস আছে দম আছে যে মই চেলেঞ্জ কৰিব দলং দুটা বনাই দিয়ক না আপোনালোকে জানে যে মই একচুয়ালি বিডিটিৰ মানুহ কিন্তু একচুয়ালি মই গৰিপুৰ থাকো দুবুৰীয়া আণ্ডাৰত থাকো হয় হেতু মানে কৰ্মসূত্ৰে আপুনি গুৱাহাটীত থাকে নে ধুবুৰীৰ পৰা আপুনি কামবিলাক চলাই নে মই ধুবুৰীতে আছিলো বেছিভাগ তাতে চলাই ন আচ্ছা মানে ৰাজনীতিৰ চিন্তাটো আপোনাৰ মনলৈ কেনেকৈ আহিল যে মই ৰাজনীতিত সোমাই পৰোঁ প্ৰথম আপোনাক কেতিয়া চিন্তাটো মনলৈ আহিল ৰাজনীতিক বস্তুটো কি আছে মানুহক ভাল লাগে যে ৰাজনীতিক বস্তুটো ৰাজনীতিক মানে হ'ল আপোনাৰ ৰাজ্যক সেৱা কৰিব লাগে ৰাজ্যক আগুৱাই ল'ব দুখীয়া মানুহক আগুৱাই লৈ যাব লাগে আৰু ৰাজ্য দুখীয়া মানুহক সহায় কৰিব লাগে না ৰাজনীতি এটা প্লেটফৰ্মত আহিব লাগে এটা পাৱাৰ আহিব লাগিব আহিলে আপুনি কিবা এটা কাম কৰিব পাৰিব সেইকাৰণে আমি ৰাজনীতিক আহিলো যে আমি কিবা এটা ৰাজ্যক কৰিব পাৰিম আৰু সেইটো উদ্দেশ্যত মই আহিছো আৰু সেইটো কৰি আছো আৰু কৰি থাকিম ফিল্টাৰছে মানে কি হ'ল ভাল বেয়া সকলো বস্তুই আছে আপোনালোকে যেনেকৈ ল'ব তেনেকৈ আছে ৰাজনৈতিক বস্তুটো আপোনালোকে বেছিভাগ যে ভাল বুলি কোৱা হয় সেইখিনিও নহয় বা বেয়া বুলিও নহয় মানে দুটাৰ মাজতেই আছে যেনেকৈ মোবাইলত যেনেকুৱা হয় আমি ভাল কামত ইউজ কৰোঁ বেয়া কামতে ইউজ কৰোঁ তো পলিটিকেল বস্তুটো তেনেকুৱা ধৰণৰ আমি যদি ভাল কামত আমি লগাওঁ তেনে আমি ভাল আৰু যদি মই বেয়া লাইনত লওঁ সেইটো বেয়া লাইনত যায় সেইটোহে বস্তু পলিটিকেল বস্তুটো তেনেকুৱা ধৰণৰ পলিটিক্সত মানুহে যাতে সহায় কৰিব লাগে মানুহক কাম কৰিব লাগে সেইটোহে কথা আপোনাৰ ৰাজনৈতিক যিমান বছৰ আপুনি জড়িত হৈ আছিলে ৰাজনীতিৰ জীৱনৰ ভাল কি পাইছে বেয়া কি পাইছে আপুনি এইবিলাকতো বহুত কথা এইবিলাক আৰু কৈ লাভ নাই সেইটো আৰু নকওঁ এতিয়া কাৰণ আছে ভাল বেয়া কাৰণ ৰাজনীতিকত আহিলে আপোনাক টাৰ্গেট কৰিব আপুনি এটা ভাল কাম কৰিব আপোনাক টাৰ্গেট কৰিব যে সিহঁতৰ কেনেকুৱা আমি ধ্বংস কৰিব পাৰোঁ তাক পিছুৱাই দিম এনেকুৱা ধৰণৰ বহুত ধৰণৰ থাকে পৰিকল্পনা মানুহৰ থাকে ৰাজনীতিত আহিলে বহুত কথা বহুত চৰকাৰে উন্নয়ন কৰে নকৰা নহয় গতিকে ভাল বেয়া সবই থাকে ৰাজনীতিৰ মাজত সেইটোৱে কথা বিকৃত ফটো আপোনাৰ সংলগ্ন কৰি দিয়ে নাই সেইটোৰ কাৰণে মই আইনগত ব্যৱস্থা লৈ আছো কাৰণ কিছুমানে বেয়া কৰি মানে এডিট কৰি দেখা পাইছো কেইটামান প্ৰেছ অতিমধ্যে আমি এটো এজাহাৰ দাখিল কৰিছো ধুবুৰীতে সেইটো আপোনালোকে চাব ইলেকশ্যনৰ আগতে সেইবিলাক সব জেলত যাব এটা আগতকৈ কমিছে নে হুকুৰটা এইটো কমিছে আৰু জেলতকে যোৱাৰ পিছতে একদম বন্ধ হৈ যাব ঠাণ্ডা হৈ যাব হয় হয় আৰু আপুনি যে ইংৰাজী ভাষাটো কয় তাকলৈ বহুতে চৰ্চা সমালোচনা কৰে যে হুকুৰ মই জানক ইংলিছ কওঁ কিছুমান মানুহ ঠাট্টা মস্কৰি কিবা কিবি কৰি থাকে মই নিচিনা এবাৰ চেষ্টা কৰি দেখো মই জানক কওঁ মই যেনেকুৱা হওক মই চেষ্টা কৰিছো মোৰ নিচিনা ৰাজনীতিক এটা হওক আৰু ৰাজনৈতিক বস্তুটো কেনেকুৱা ধৰণৰ মৰ্ম বুজিব আৰু মোৰ নিচিনা হৈ চেষ্টা কৰক এবাৰ তেতিয়া তেওঁলোকে বুজি পাব যে বস্তুটো কি কাৰণে কোৱা হয় মোৰ নিচিনা চেষ্টা কৰক মোৰ নিচিনা মিডিয়া সমূহত আহি কৈ থাকক না সদায় বাটি থাকক না সাহস আছে যদি গতিকে সেইটোৱে ভাল মানে তেওঁ
বেয়া পাই থাকক ক'বলগীয়া মোৰ নাই এইটো মোৰ কথা মই নিচিনা চেষ্টা কৰি থাকক মই যেনেকুৱা চেষ্টা কৰিছোঁ তেনেকুৱা চেষ্টা কৰিব লাগে কৰি দেখুৱাওক তেনেহ'লে কম ভাল ল'ৰা সেইটো ভাল মানে এইবিলাক নিদিয়ে বেয়া মানে কৰি থাকে আচ্ছা আপুনিতো 2-3 বাৰ গ্ৰেপ্তাৰ হৈছিলে চাগে মিছা অভিযোগত নিশ্চয় দেখা পাইছে এইটো মিছা অভিযোগতে মোক ফচাইছে ষড়যন্ত্ৰ কালি ভাল কাম জনে ভাল কাম কৰে তাকতো ভাল নাপায় সেইটো বেয়া পাবই ভাল কাম কৰিলে বেয়া হ'বই আৰু জনে ভাল বেছি কাম কৰে তাৰ ভুল হ'বই কাৰণ কাম কৰিলে ভুল হ'বই সেইটো সঁচা কথা কোনোবাই কয় যে মই কাম কৰিম মোৰ কিয় ভুল হ'ব কাম যিমান বেছি কৰিব সিমানে ভুল হ'ব সেইটো কৰিলে আপোনাৰ সেইটোৱে কথা অসমৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ কেনেকুৱা ঘনিষ্ঠ বৰ্তমান না আমাৰ লগত যেটো ৰিলেটিভ এতিয়া ৰিলেটিভ আছে ভাল মোৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ সম্পৰ্ক ভাল ন আছে মোৰ যেটো ঘৰুৱা যেটো ৰিলেটিভ হেতু আছে হেতু আৰু কি কম ইয়াত কৈ লাভ নাই আৰু যেটো আছে হেতু আপোনালোকে দেখা পাইছে হেতুৱে কথা আপুনিতো অসমৰ বিভিন্ন ঠাই ঘূৰে আপুনি ক'ত বেছি ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছে বিভিন্ন ঠাই ঘূৰে আমি য'তে গৈছোঁ ততে মানুহৰ মৰম পাইছোঁ চেনেহ পাইছোঁ গতিকে মোক মানুহে মাতি থাকে কিন্তু মই সোমাই দিব পৰা নাই এইটোহে কথা কিন্তু মোৰ য'তে গৈছোঁ ততে আমি মৰম পাইছোঁ মৰম চেনেহ চবে ঠাইতে পাইছোঁ তথাপিতো যদি আপুনি এখন ঠাইৰ নাম কৈ দিয়ে যে মই এখন ঠাইত চবতছে বেছি মৰম পাইছিলোঁ ঠাইতো তেনেকুৱা আমি ধৰক এতিয়া কাক ক'ম আমাকতো চবেই এতিয়া যদি মই কওঁ যে গুৱাহাটীৰ মই ভাল পাওঁ তেতিয়া মোক বেয়াকৈ ক'ব যে গুৱাহাটীৰ মানুহে চুগেলি ভাল পায় বেয়া আৰু বাকীবিলাকে ভাল নাপায় গতিকে সেইটো কাৰণে মইতো ক'ব নোৱাৰোঁ যে মোক কাক কোনটো কাৰণ মোক চবেই আঁকোৱাই লৈছে চব আপোনালোকে দেখা পাইছে মোক সমষ্টিত যে কোনটো ঠাইত গৈছোঁ মানুহ কিমান ভাল পায় নাপায় সেইটো দেখা পাইছে এতিয়া মই কেনেকৈ ক'ম যে এইটো চিষ্টেম এনেকুৱা আছে ক'লে কিছুমানে বেয়া পাব সেইটো নাই গতিকে আমাক য'ত গৈছোঁ ততে মানুহ আহিছে মোক মৰম চেনেহ কৰিছে এইটো মাজতে আপোনাক অভিনয় কৰা দেখা গৈছিলে কিবা কিবি জীৱনত থাকে সেইটোৱে হ'ব সেইটোৱে কিন্তু ৰোমান্টিক থাকে সেইটোৱে হৈ গৈছে আৰু নহয় নেক্সট এনে অভিনয় কৰাৰ হেঁপাহ আছেনে নাই হেঁপাহ নাই এতিয়া আপুনি কি ভাবিছে আপোনাৰ জীৱনটো কেনেকৈ চলাই নিব আপুনি কি ভাবিছে মোৰ ৰাজনৈতিক মোৰ সপোন হ'ল ৰাজনৈতিক মই ৰাজনৈতিক আগুৱাই যাম ৰাইজক সহায় কৰিব লাগে সেইটোৱে কথা মোৰ ৰাইজৰ হৈ মই কাম কৰিব লাগে ৰাইজৰ হৈ মাত মাতিব লাগে আপদ বিপদত মাত মাতিম অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম বাছ এইটো খুব সুন্দৰ কথা কৈছে আৰু মই এটা কথা জানিব লাগিব আপোনাৰ শেহতীয়াভাৱে আপুনি এটা নিউজ খুব ভাইৰেল হৈছিলে আপুনি ফেচবুকত লাইভ আহি বিয়েৰ খোৱা মদ খোৱা এনেকুৱা এটা ভিডিঅ' দিছিলে সেইটো সম্পৰ্কে ক'ব নেকি সংঘতে বহুত কিছু হয় সেইটোৱে সেই বিষয়ে আৰু আপোনালোকে তৰ্ক বিতৰ্ক আহিব নালাগে সেইটোতো মই সংবাদ মাধ্যমত কৈ দিছোঁ ন যিটো আছিল মই কি খাইছিলোঁ নাখাইছিলোঁ সেইটো আপোনালোকে দেখা পাইছে আচলতে চুগলি কি খাইছিল সংঘতে বহুত কিছু হয় আৰু সেইটো আৰু নেক্সট যাতে আপোনালোকে এইবিলাক সোমাব নালাগে আৰু এইবিলাক যাতে নাহয় সেইটোৱে আৰু শুকুৰদা বহুতে কয় যে শুকুৰ আলিয়ে যিখিনি কাম কৰি আছে এটা হাস্যৰসিক কাম বুলি কয় যে হাস্যৰসিক মানুহ মই যেনেকুৱা কাম কৰি আছোঁ কৰি দেখুৱাওক না মই হাস্যকৰ কৰিছোঁ তো তেনেকুৱা কৰি দেখুৱাওক না চুগালীৰ নিচিনা কাম কৰি দেখুৱাই দিয়ক চুগালীৰ নিচিনা এটা যদি কাৰোবাৰ সাহস আছে দম আছে যদি মই চেলেঞ্জ কৰিব দলং দুটা বনাই দিয়ক না ইমান যদি আছে চেলেঞ্জ কৰিবলগীয়া আছে বানপানীত মানুহৰ কিমান সমস্যা হৈছিল তাত সাহায্য কৰাটো চুগালী দিয়া কৰি দেখুৱাওক না মই কেনেকুৱা যেনেকুৱাটো মই দিছোঁ সেইটো যদি হাস্যকৰ হয় দলং বনোৱাত যদি মোৰ হাস্যকৰ সেইটো আৰু কি ক'বলগীয়া আছে মই ৰাইজৰ হৈ মানুহ অহা যোৱাৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে যদি মই হাস্যকৰ হয় সেইটো হ'বই আৰু কি আছে ইয়াত ডাঙৰ কথা আৰু কি আছে সেইটোৱে আচলতে মানুহে যিমান যি নকলেও শুকুৰ আলিৰ যিটো জনপ্ৰিয়তা সেইটো কেতিয়াও ম্লান নহয় সেইটো কেতিয়াও কমি নাযায় সেইটোৱে যিমান ঠাইত যায় শুকুৰ আলি গ'লে মানুহ দৌৰি থাকে মই এটা ভিডিঅ' পাইছিলোঁ আপোনাৰ হয় আপুনি একদম জোতা হাতত লৈ দৌৰি আছে সেইটো ক'ত আছে সংগতে সেইবিলাক হৈছিল আছিল গোৱালপাৰাতে আছিল তেনেকুৱা খঙতে বহুত খং হৈছিলে সেইদিনা খং হৈছিলে কিয় মই তাতে মনাজাত হ'ব তাতে সেই অদবন্ধমী লগাইছিলে সেইকাৰণে মই খং হৈছিলোঁ তাত আচ্ছা আৰু মই এটা ভিডিঅ' পাইছিলোঁ শুকুৰদা আপুনি এখন চাগে কিবা খেলত গৈছিল নেকি ফুটবল খেল নেকি আপুনি যোৱাৰ লগে লগে মানুহ চব আপোনাৰ ওচৰত দৌৰি আহিছিলে সেইবিলাক চাগে মৰম ন কি কয় আপুনি মৰমটো মৰম নকৰিলে মানে মানুহ কেনেকৈ আহিব গতিকে মই বহুত প্ৰগ্ৰামত যাওঁ নযোৱা নহয় সেইটোৱে এতিয়া যিবিলাক আপোনাক ভাল পোৱা ৰাইজ আছে আপুনি সেই ৰাইজৰ বিষয়ে মানে ৰাইজবিলাকৰ কাৰণে আপুনি কি কৰিব বিচাৰে কেনেকৈ তেওঁলোক মানে সান্তনা দিব বিচাৰে মানে মইতো কৈছোঁ যে নিবনুৱা সমস্যাৰ কাৰণেবিলাক আমি আগুৱাই ল'ব লাগে সেইটোহে মোৰ মূল কাম যে নিবনুৱা মানুহক যদি আমি কৰ্মসংস্থাপন দিব পাৰোঁ সেইটোহে মূল কাম এতিয়া ধৰক আমি গুৱাহাটী বটল কৰি আছে ফুটপথত
ফুড বটল কুৰাই মই দেখা পাইছোঁ তাৰপিছত আপোনাৰ ড্ৰেংক চাফা কৰি আছে কোন মানুহে আমাৰ মুছলিম মানুহে কৰি আছে মই যদি তাৰ অঞ্চলত কি কিবা কিবি কাম নাই আজি লেবাৰ কাম কৰি আছে গুৱাহাটীতে আমাৰ তাত কি কাম নাই সমষ্টিত কাম বহুত আছে আমি সেইবিলাক মানুহ যদি আমি কিবা এটা কৰ্মসংস্থাপন দিব সেইটোহে মোৰ কথা সেইটোৱে মোৰ নাম থাকে মই সেইটোৱে কাম বিচাৰোঁ যে মানুহে যদি অলপ সহায় কৰোঁ সিটো আৰু নাহে বটল ঘূৰাবলৈ সি বটল কেতিয়াও নাঘূৰাই তেওঁ নিজে কৰ্ম কৰি খাব পাৰিবতো তাৰ হাত পাও দিছে তাৰ ভাল আছে তো কৰিব খাব তুমি তাক মই অলপ সহায় কৰোঁ সেইটোৱে মোৰ কথা সেইটোৱে আৰু যদি আপোনাক একদিনৰ কাৰণে যদি অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব দিয়া মোৰ সপোন নাই মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে মোৰ সপোন এটাই ৰাজনীতিক মই ৰাজ্য সভা কৰিব লাগে বাছ এইখিনি মই কোনো নেতা পাল নেতা ইমান ডাঙৰ হোৱাৰ মোৰ সপোন নাই মোৰ ডাইৰেক্টলি মই ৰাজ্য সহায় কৰিব লাগে ৰাজ্যৰ বিপদত আপদ বিপদত থিয় হ'ব লাগে আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে বাছ এইখিনি ঠিক আছে যদি আপোনাক দায়িত্ব দিয়া হয় আপুনি প্ৰথমতে কোনটো কাম দায়িত্ব দিলেও মই দায়িত্ব নলয় এনে কোনটো কাম কৰিব যদি আপোনাক দায়িত্ব দিয়া মই কৈছোঁ নহয় ৰাজ্যৰ সেৱা কৰিম সেইটো সেৱাৰ কাৰণে মই দায়িত্ব আছোঁ ৰাজ্যৰ কাম কৰিব লাগে মই কামত কৈ আছোঁ কামত আছে যিকোনো কাম থাকিলে মই কৰি দিম লিগেল কাম হ'লে মই কৰি দিম ইলিগেল কাম নহয় লিগেলত মই আছোঁ আপোনালোকৰ দায়িত্বটো আপোনাৰ মেণ্ডেটৰী নহয় আপোনাৰ কামটো মেণ্ডেটৰী নহয় হয় কামটো মেণ্ডেটৰী আচ্ছা ঠিক আছে ভাল লাগিলে শুকুৰ আলি ডাঙৰীয়াৰ লগত কথা পাতিলোঁ আমাৰ নেক্সট খণ্ড আহি আছে বাৰু আৰু এইটো খণ্ডৰ শেষৰটো প্ৰশ্ন আপোনাৰ ভৱিষ্যত আপোনাৰ কেনেকুৱা ধৰণৰ চিন্তা আছে যে মই এইটো কাম ভৱিষ্যতে মই আগুৱাই যাম ৰাজনীতিক হৈ মোৰ সপোন ৰাজনীতিকত আৰু ৰাজনীতিকত থাকি যাম সৰুকালৰ পৰা ৰাজনীতিক আছিল আৰু এতিয়ালৈকে ৰাজনীতিক আচ্ছা আপোনাৰ পেছাগতভাৱে আপুনি কি কাম কৰে আপুনি পেছাই মোৰ ৰাজনীতিক ৰাজনীতি হয় আচ্ছা ঠিক আছে ভাল লাগিলে আমাৰ দ্বিতীয় খণ্ড আপোনালোকে চাওঁ বুলি আশা কৰিছোঁ আৰু এইটো খণ্ডৰ শেষত অসমবাসীক কিবা ক'ব বিচাৰিব নেকি যিবিলাক মই এইটো কৈছোঁ মোৰ ভাল লাগিলে আপোনালোকে ফ'ল' কৰিব সেইটোৱে যাতে মই সকলোৱে যাওঁ আৰু মোৰ চেনেলটো সকলোৱে আছে সেইটোৱে আৰু মইতো দুখেই আপোনালোকে জানে মই ইলেকশ্যনত ব্যস্ত আছোঁ ইলেকশ্যন খেলিম গতিকে সেইকাৰণে মই সমষ্টিটো ব্যস্ত থাকোঁ সেইটোৱে কথা তো ভাল পাম সকলোকে লগ পাম সেইটোৱে ঠিক আছে মই অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ